নমস্কাৰ বন্ধুসকল, ট্ৰেডিং যাত্ৰাৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আমি ইতিমধ্যে ট্ৰেডিঙৰ ধন বিনিয়োগ কেনেকৈ কৰিব পাৰি, কিভাৱে আমি কি কোম্পানীত আমি বিনিয়োগ কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিলো। আমি আজি আলোচনা কৰোঁ ট্ৰেডিঙৰ বিষয়ে। ট্ৰেডিং কোনে কৰিব পাৰে? সাধাৰণতে ট্ৰেডিং 18 বছৰ ওপৰৰ সকলোৱে কৰিব পাৰে। ব্যৱসায় কৰা সকলেও কৰিব পাৰে আৰু চাকৰিয়ালসকলে বিনিয়োগ কৰিব পাৰে, কিন্তু তেওঁলোকৰ কৰ্মস্থানত তেওঁলোকে ট্ৰেডিং কৰাটো মই উচিত বুলি নাভাবোঁ, কিয়নো তেওঁলোকৰ কৰ্মস্থানৰ যিখিনি ব্যস্ততা সেইখিনিৰ মাজত তেওঁলোকক মনোযোগৰ অকণমান প্ৰব্লেম হোৱা দেখা যায়। গতিকে তেওঁলোকে হয়তো ট্ৰেডৰ যিটো আউটকাম আহে তাৰ ওপৰত তেওঁলোকক মনটো হয়তো বেয়া লাগিব পাৰে। ট্ৰেডিঙৰ প্ৰতি তেওঁলোকৰ মনোযোগ থকাৰ বাবে তেওঁলোকৰ কৰ্মত হয়তো ব্যাঘাত জন্মিব পাৰে। গতিকে চাকৰিয়ালসকলে ট্ৰেডিংটো নকৰা ভাল চাকৰিৰ সময়ত। আৰু ট্ৰেডিং সাধাৰণতে শিকি মেলিহে কৰিব লাগে। মই এই কথাটো বাৰে বাৰে কওঁ। আমি সাধাৰণতে ইউটিউবত দেখোঁ বা কোনোবা ইউটিউবত কোনোবা এজনে ধৰক ক'লে আপোনালোকে 6 মাহ বা 2 মাহ শিকক, তাৰপিছত ট্ৰেডিং কৰি কোটিপতি হৈ যাওক। এইবোৰ কোনো সঁচা কথা নহয়, ইয়াৰ কোনো লজিক নাই। কিন্তু আপোনালোকে যদি শিকে ভালকে, তেতিয়া নিশ্চয় আপোনালোকে ইয়াক আপোনাৰ জীৱিকা হিচাপে ল'ব পাৰে, কিয়নো এইটো এটা সম্পূৰ্ণ চৰকাৰীভাৱে এটা চলা ব্যৱস্থা হয়। ইয়াত কোনো ধৰণৰ আপোনাক ইলিগেল বুলি ক'ব পৰা হেৰি নাই। কিন্তু এইখিনিতে আমি ভিডিঅ' বনোৱা এটা উদ্দেশ্য আৰু এটা আমি ক'ব পাৰোঁ, কিয়নো বহুতো ভুৱা কোম্পানীবোৰে আহি ট্ৰেডিঙৰ নামত তেওঁলোকে আমুক ট্ৰেডিং তমুক ট্ৰেডিং বুলি কৈ আপোনালোকক প্ৰলোভন দিয়ে। তাৰপিছত তেওঁলোকে কয় যে দিনত 3% দিম, মাহত 20% দিম। এনেকুৱা কিছুমান প্ৰলোভন দি আপোনালোকৰ টকাখিনি, সাঁচতীয়া ধনখিনি লৈ গুচি যায়। গতিকে আপোনালোকক আমি এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাওঁ, আপোনালোকৰ টকা সাঁচি থোৱা টকাখিনি আপোনালোকে ভালকে ৰাখক। আপোনালোকে নিজে শিকক, নিজে কৰক আৰু কাৰো হাতত আপোনালোকৰ ধন তুলি নিদিব, কিয়নো তেওঁলোকে আপোনাৰ ধন দিনে 3% বা 5%কে দিবলৈ কোনো ধৰণৰ তেওঁলোকৰ ওচৰত ব্যৱস্থা নাই। এইটো এটা সম্পূৰ্ণ ভুৱা হেৰি হয়। গতিকে আপোনালোকে চেষ্টা কৰক নিজে উপাৰ্জন কৰিবলৈ। শ্বেয়াৰ মাৰ্কেটক বুজক, শিকক। আপোনালোকে নিজে বুজক কি হয় একচুৱেলি, ইয়াত মানে কেনেকে ধন আহৰণ কৰিব পাৰে। গতিকে ট্ৰেডিং আপোনালোকে সকলোৱে কৰিব পাৰে, শিকি কৰিব বাৰে বাৰে আমি অনুৰোধ কৰিছোঁ। গতিকে আজিলৈ আমি ইমানতে সামৰিছোঁ। আমি আকৌ নেক্সট খণ্ডত আমি আকৌ নতুন নতুন কথা লৈ আহিম। আমাক উৎসাহ দিয়াৰ বাবে ধন্যবাদ। আমাৰ চেনেল লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আমাৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সময়মতে পাই থাকে। ধন্যবাদ।